হেল্ল' এভৰিৱান, আজি ব্লগটো আৰম্ভ কৰিছোঁ একদম ৰাতিপুৱা অহাৰ পৰা। আৰু এতিয়া আমি পুৰি বনাই আছোঁ। পুৰি খাই আপোনালোকক লগ পাই আছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰি দিব ফেচবুকত। যিহেতু জেঠী কোলত বহি আছে আৰু খেলি আছে, এইটো চাঞ্চতে মই পাকঘৰৰ কামখিনি কৰি লওঁ। আৰু এয়া দেখিছে নহয়, এইখিনি কাম গোটেইখিনি কাম মানে মোৰ হেল্প কৰা গৰাকী মানুহ আছে, তেখেতে কৰি থৈ গৈছে। এতিয়া মই খালি ৰান্ধিম। আৰু ব'লক, মোৰ ৰাতিপুৱা কামখিনি কৰি মেলি হৈ গ'ল। এতিয়া আমি যাম ফুৰিবলৈ আৰু ৰেডি হৈ লওঁ। ক'ত যাওঁ কি কৰোঁ চাই থাকক, তেতিয়াহে গম পাব। আগত ক'ৰবাত যাব হ'লে কেনেকৈ যে ওলাই গৈছিলোঁ, আৰু আজিকালি যাব হ'লে বেবীৰ কাৰণে খোৱা, তাৰপিছত খেলনা ইটো সিটো চব পেকিং কৰি ভৰাই মেলি থৈহে ৰেডি হ'ব লাগে। ঠিক আছে, এতিয়া আমি ৰেডি হৈ ওলাই আছোঁ ৰ'ব। হেল্ল' ফ্ৰেণ্ডছ, আমি ওলালোঁ ফুৰিবলৈ যাওঁ। আৰু মোৰ এনেকুৱা এটা সময় আছিল য'ত নেকি ফুৰিব গ'লে মোৰ খং উঠিছিলে। আজিকালি মানে এসপ্তাহৰ ভিতৰত ক'ৰবাত ওলাই নগ'লে যেন মোৰ ভাল নলগা হয়। কাৰণ বহুত গালি খাইছোঁ যে মই নুফুৰোঁ, ওলাই নাযাওঁ। আৰু আজিকালি মোৰ নিজৰে ভাল লগা হৈ গৈছে, ওলাই গ'লে মোৰো নিজৰ ভাল লাগে। সেইটো কাৰণে আজি ফুৰাব লৈ গৈ আছে। ধৰিব পাৰিছেই চাগে এতিয়া আমি ক'ত আছোঁ। আমি তেজপুৰ গৈ আছোঁ। আৰু দলংটো পোৱাৰ লগে লগে মই কৈছিলোঁ ফটো উঠাওঁ ৰ'বা। তেতিয়া মানে নামিছোঁ যেতিয়া ইমান বতাহ দিছে, তেখেতে ভয় কৰি আছে ইমান বতাহত ৰখিব নালাগে বেবী লৈ। তাৰপিছত দুকপিমান ফটো মাৰিলোঁ আৰু আমি লগে লগে গাড়ীত উঠিলোঁ। আৰু গাড়ীত যেতিয়া আমি যাওঁ ফুৰিবলৈ ক'ৰবাত, তেতিয়া তাই বেছিভাগ সময় আগত বহে, মোৰ লগত কমকৈ বহে। আৰু আজি মোৰ ওচৰত বহি আছিলে, সেইটো কাৰণে সৰুকৈ এটা ভিডিঅ' বনাই ল'লোঁ। এতিয়া আমি ৰখিছোঁ ৰেষ্টুৰেণ্ট এটা, যিহেতু আমাৰ ভোক লাগিছে, তাইৰো ভোক লাগিছে। তাৰপিছত অলপ এনেকৈ ঘূৰি টাইমটো দেখালোঁ। আৰু তাই পুৰা ফূৰ্তি পাইছে। এতিয়া আমি খোৱা অৰ্ডাৰ দিছোঁ। অৰ্ডাৰ দিছোঁ অলপ দেৰিকৈ যিহেতু আমাৰ অৰ্ডাৰটো অলপ দেৰি হ'ব বুলি কৈছে, সেইকাৰণে ইয়াৰ পৰা কিবা এটা খাই ল'লোঁ। আৰু এতিয়া আমি ৰেষ্টুৰেণ্টৰ ভিতৰত এইবিলাক দেখাই আছোঁ, ঘূৰি আছোঁ। তাইকো দিলোঁ অলপমান খেলিবৰ কাৰণে। তাই পুৰা ফূৰ্তি পাইছে, খেলি আছে, আমি চাই আছোঁ। এনেকৈ চাৰিওফালে দেখুওৱাৰ পিছত অৰ্ডাৰটো হ'ল বুলি ক'লে। যিহেতু আমাৰ খোৱা আহিলে, এতিয়া আমি খাই লওঁ আৰু লগ পাইছোঁ। যদিও পাৰোঁ ভিডিঅ' গোটেইখিনি কৰিম, দেখাম। তেজপুৰ আমাৰ আলহী ঘৰ আছিল, তাতো গ'লোঁ। এতিয়া আমি ঘৰত আহোঁতে ৰাস্তাত পালোঁ দুটা পাৰ্চেল আনি দেখিলোঁ, জানাই পাৰ্চেল আহিছে, তাইৰ চেণ্ডেল খুলি চালোঁ, ভালেই আহিছে। আৰু এনেকুৱা শব্দ হয়। আৰু এতিয়া হৈছে ৰাতি আজি শ্বায়নৰ বাৰ্থডে আছিলে, সৰুকৈ পাতিছে, মানে আমাৰ ঘৰৰ মানুহখিনিয়ে আছিলোঁ। আৰু